রাফিকুল ইসলাম অমর হক সিবিআই তদন্ত রাজুয়া করব লাগি কই সিবিআই তদন্ত রাজুয়া করব चिरां जिल्ला एबिएमसुआ रुंसारि लाफिकुल इस्लामखौ बुथारग्राफोरखौ खानो दाबिनानै से घन्टा धरना हाबाफारि लादों। एबिएमसुनि बारग' आफादगिरि रुंसारि लाफिकुल इस्लामखौ 4 बोसोरनि सिगां क'क्राझार नोगोरनि तितागुरियाव सिनाय मोनै दुथांफ्रा खास्रि बिस्रि बुथारग्राफोरखौ हमनांगौनि दाबिजों दिनै चिरां जिल्ला एबिएमसुनि बानजायनायाव गुबुन गुबुन दखरा जुथायै से घन्टा धरना हाबाफारि बानजायदों। बे धरना हाबाफारिनि गेजेरजों चिरां जिल्ला एबिएमसुनि आफादगिरि मुस्रि अनवार हुसेन लोगोसे लेङाइ नेहाथारि मुस्रि माइनुल हक मोना दिनैसिम लाफिकुल इस्लामखौ बुथारग्राफोरखौ हमनो हायैनि एसबिआइ आरो रायजो सरकारजों लोगोसे बिटिसि सरकारखौ गोख्रों रावजों सोंखारिनानै थाबैनो दायनिगिरिखौ हमनांगौ होनना दाबि खालामदों। এক দুখ আর পরিতাপৰ বিষয় যে লাফিকুল ইসলাম হত্যাকাৰী ন্যায় বিচাৰি আমি আজি সম্পূৰ্ণ 4টা বছৰে সম্পূৰ্ণ হ'ল। 2017 চনৰ 1 আগষ্ট তাৰিখে কোকৰাঝাৰ চহৰৰ মাজমজিয়াত দিন দুপৰতে আমাৰ প্ৰয়াত সভাপতি বীৰ শ্বহীদ লাফিকুল ইসলাম আহমেদক গুলীয়াই হত্যা কৰা হৈছিল। আৰু সেই সময়ত অসমৰ তথা বিটিচি অঞ্চলৰ বিভিন্ন স্তৰৰ ৰাইজে দাবী উত্থাপন কৰি পেলাই চৰকাৰ পক্ষক আমি হেঁচা প্ৰয়োগ কৰিছিলোঁ আৰু সেই মৰ্মে এই কেছটো চিবিআইক হস্তান্তৰ কৰা হৈছিল। আজি দুখ আৰু পৰিতাপৰ বিষয়ে 4টা বছৰ সম্পূৰ্ণ হ'ল। আজিলৈকে কিন্তু আমাৰ সভাপতি গৰাকীৰ আজিলৈকে কোনো হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰিলে, দৃষ্টান্তমূলক শাস্তি দিব নোৱাৰিলে। এই ক্ষেত্ৰত আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চিৰাং জিলা সমিতিৰ তৰফৰ পৰাই আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আপোনালোকক ঘোষণা কৰিব বিচাৰিছোঁ যে চাওক, আমাৰ ধৈৰ্যৰ এটা সীমা আছে। আমি ভাৰতীয় সংবিধান বা চৰকাৰ পক্ষক সহযোগ কৰাকৈ নাম প্ৰস্তুত, কিন্তু আমাক ন্যায় লাগিবই। ন্যায় লাফিকুল হত্যাৰ ন্যায় অকল আমাৰ এবিএমচুৰ দাবীয়ে নহয়, অসমৰ বিভিন্ন স্তৰৰ ৰাইজৰ দাবী। এই দাবীৰ প্ৰতি আজি দেখিবলৈ পাইছোঁ চৰকাৰ বা চিবিআইৰ কোনো কাণসাৰ নাই। ভাৰতবৰ্ষৰ ভিতৰত এক স্বতন্ত্ৰ সংস্থা হৈছে চিবিআই। এই চিবিআইক কাৰ ইচাৰাত চলি পেলাই, কাৰ হেঁচাত চলি পেলাই এই কেছটো আজিলৈকে তলত পেলাই ৰাখিছে আমি গম নাপাওঁ। আৰু আপোনালোকে জানেই আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা প্ৰকাশ কৰিব বিচাৰিছোঁ যে লাফিকুল হত্যা এক সাধাৰণ হত্যা নহয়। আজি আমি স্পষ্টকৈ সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ ইয়াত চৰকাৰৰ 100% ইয়াত ইনভলভমেণ্ট আছে। চৰকাৰৰ বা কোনো ৰাজনৈতিক ছত্ৰছায়াত এই হত্যাকাণ্ড কৰা হৈছিল। গতিকে আমি দাবী জনাম অতি সোনকালে আমাৰ লাফিকুল হত্যাৰ ন্যায় দিব লাগে, দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। অন্যথা কিন্তু আমি এবিএমচুৰ বিটিচিত থকা প্ৰতিজন সৈনিক আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম, যাতে আমাক বাধ্য নকৰে অতি সোনকালে কম সময়ৰ ভিতৰত এই হত্যাৰ ন্যায় আমাক দিব লাগে। চাওক, আমি যেতিয়া অসমৰ বিভিন্ন স্তৰৰ ৰাইজে একে ধাৰাবাহিক আন্দোলনৰ জৰিয়তে যেতিয়া কেছটো আমি চিবিআইক হস্তান্তৰ কৰিছিলে, আমি বিশ্বাস ৰাখিছিলোঁ চিবিআইৰ ওপৰত যে চিবিআই মষ্ট প্ৰবেবলি 1 বছৰৰ ভিতৰত এটা কেছ ছল্ভ কৰি দিব পাৰে। নিশ্চয়কৈ এই কেছটো ছল্ভ কৰিব পাৰিলেহেঁতেন। নিশ্চয় আমি আজি সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ ইয়াত কোনো এক পক্ষৰ হেঁচা আছে। নিশ্চয় আজি একথা স্পষ্ট হৈ পৰিছে। গতিকে চাওক, আন্দোলন আমি ধাৰাবাহিক কৰি আছোঁ। এই ক্ষেত্ৰত যোৱা বিটিচি ইলেকশ্যন, বিধানসভা ইলেকশ্যনৰ আগত আজিৰ যি পতাবী মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে বিটিচি অঞ্চলত বিভিন্ন নিৰ্বাচনী সভা সমিতিত ঘূৰি ফুৰিছিল আৰু কৈ ফুৰিছিল যে লাফিকুল হত্যাৰ আসামীগৰাকীক ইতিমধ্যে চিনাক্ত কৰা হৈছে। জাষ্ট বিটিচি অঞ্চলত বিজেপিৰ চৰকাৰখন আহিলেই 2 মাহৰ পিছতে এই অপৰাধীক চিনাক্ত উলিয়াই দিয়া হ'ব বা দৃষ্টান্তমূলক শাস্তি দিয়া হ'ব। কিন্তু আজি আমি ভাবিবলৈ বাধ্য হৈছোঁ যে য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈছে যে আসামীগৰাকীক চিনাক্ত কৰা হৈছে ইতিমধ্যে, তো কিহৰ আজি সেইমতে বিটিচি অঞ্চলত বিজেপি চৰকাৰ তথা অসম চৰকাৰ, বিধানসভাতো আমাৰ বিজেপি চৰকাৰ, কেন্দ্ৰতো বিজেপি চৰকাৰ, কিহৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাট চাই আছে? কি হেঁচাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চুপচাপ আজিলৈকে আছে এই আসামীগৰাকীক ওলাই দিব পৰা নাই? গতিকে আমি আজিৰ সভাৰ জৰিয়তেই, এই প্ৰতিবাদী সভাৰ জৰিয়তেই আজি আমি অসম চৰকাৰক তথা চিবিআইক আমি দাবী জনাইছোঁ
অতি কম সময়ের ভিতৰত আমাৰ প্ৰয়াত বীৰ শহীদ লাবিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক আৰু যদি নোৱাৰে তেনেহ'লে আপোনালোকে ক্লিয়াৰলি কৈ দিয়ক কাৰণ আমি প্ৰতিদিন সৈনিক আমি ৰাজপথত ওলাইবলৈ বাধ্য হ'ম। गोजोनथाव खौरां क'क्राझार जिल्ला थिनालि लावरिपारायाव थानाय बड'लेण्ड एकाडेमि थिनालि फरायसालियाव 2021 आरो 2022 मायथाइनि गोदानै ओइचएस गिबि बोसोर आर्ट्स स्ट्रीमनि थाखाय मुं थिसननाय हाबाफारि सोलिगासिनो। बे फरायसालियाव हौवासा आरो हिनजावसाफोरनि थाखाय आलादा आलादायै हस्टेलनि खाबु दं। फरायनायजों लोगोसे फरायसालियाव गेलेनाय आरो हारिमु फोरोंनाय जायो। मुं थिसननाय प्रस्पेक्टास बिलाइखौ होगासिनो। जायखिजाया सोंलुनि थाखाय नैबे जानबुं नम्बराव फन खालाम 9101488399 आरोबाव 9101488399 बड'लेण्ड एकाडेमि थिनालि क'क्राझार।